উপায় নাইকিয়াত এই মানুহটোৰ পৰা ল'লোগৈ। গাঁও ভিলেজ নাম ক'ত আছিলে আপোনাৰ মাছখোৱা মানুহটোৰ পৰা ল'লোঁ। গাহৰিটো মৰক চৰক মোৰ একো দৰকাৰ নাই, কিন্তু মানুহটোক ভাল পালোঁ। ইয়াৰ পৰা মই 8,000 কিমান 800 টকা দি লৈ গৈছোঁ। 2020 চনৰ যিটো কৰোণা ভাইৰাছৰ প্ৰভাৱত গাঁৱে বঙে গাহৰি মৰি গৈছিলে, এতিয়া 2021 অহাৰ লগে লগে এতিয়া গাহৰি বজাৰো কৰিলে, সকলো কৰিলে। লগতে মই এইটো বজাৰলৈ আহিলোঁ, আপোনালোকক দেখুৱাম আৰু দাম কিমান সেইখিনিকো দেখুৱাম। চাই থাকক, চাইজখিনি চাওক কেনেকুৱা ভঁৰালে বঢ়াই ৰাখিছে, চাই থাকক। একদম বৰমাৰ মাৰ্কেট বঢ়িয়া মাল আছে ইয়াত, আপোনালোকে আহিব পাৰিব। একদম চাইজৰ মাল আছে গোটেইখিনি, সেইখিনি চাব আৰু বঢ়িয়া মাল আছে, এইখিনি বঢ়িয়া মাল। দুপুৰ তো বনা অক তাড়াতাড়ি পয় বনা আচ্ছা ন টানি দে মই ও আইও পা সেই গো আজন টানি ও মিসি টানি সিদে মালু গে এ কাগানো দাম কজললু দাম কজললু নো কাপ পাৰু মানুহটো 4,000 কিনি 7,000ত বিকিবলৈ কৈ আছে। চাওক কিমান লাভ কিমান লোকচান আপোনালোকে শুনি থাকক। আচ্ছা ককা, এইবোৰ গাহৰি কিমানকৈ চলি আছে বাৰু? 5,000 টকা মতা মতা বা মাইকী মাটি একেই দাম, যি হিচাপটো যি একেটাই দাম ন? উপায় নাইকিয়াত এই মানুহটোৰ পৰা ল'লোগৈ। গাঁও ভিলেজ নাম ক'ত আছিলে আপোনাৰ মাছখোৱা মানুহটোৰ পৰা ল'লোঁ। গাহৰিটো মৰক চৰক মোৰ একো দৰকাৰ নাই, কিন্তু মানুহটোক ভাল পালোঁ। ইয়াৰ পৰা মই 8,000 কিমান 800 টকা দি লৈ গৈছোঁ। এইটো নামটো আপোনাৰ কি আছিলে? আমে পেগু। আচ্ছা, মাছখোৱা গাঁও। ভেৰি গুড, ভাল পাইছোঁ, ধন্যবাদ দিছোঁ। মোৰ গাহৰিও ভাল হ'ব লাগে, ভাল হ'ব লাগে। আশা ৰাখিছোঁ আপোনাৰ বিজনেছটো ভাল হৈ থাকে।